हेलो गाइज बहुत दिन धरी भिडिओ दिया ना मैं गम पाइছোঁ तारमाने কি হল মোৰো অফলাইন ক্লাसेसবোৰ আৰম্ভ হৈছে আৰু তোমালোকৰো কাম বহুতৰে আহি গৈছে কিন্তু তথাপিও আপডেটবোৰ কিছুমান লেট হৈছে মানে লেট মানে দিয়াই নাই বাৰু তাৰ কাৰণে সৰি সকলোকে আৰু আজি ভিডিওটো স্পেশালি মই এটা কাৰণতে বনাইছো যে মোৰ এই চেনেলটো যেহেতু ইমানখিনি তোমালোকৰ সাপোৰ্ট পাইছো পৰীক্ষা সময়ত আপডেটখিনি দিছিলো গতিকে টাইম নহলো ভাবিছো এই চেনেলটো বহুতে কৈছে যে তুমি বাদ দিয়া আৰু হেতু কাৰণে মই ভাবিছো বাদ নিদু একেবাৰে চেনেলটো শেষ হৈ যাবলৈ নিদু কাৰণ বহুতখিনি মেম্বাৰ আছে গতিকে মই এটাই ভাবিছো এতিয়া আগৰ গতে ডেইলি টু ভিডিও দিব নোৱাৰিম আগতে তো ডেইলি আপডেট খিনি দিছিলো তেতিয়া কাৰণ ইম্পৰ্টেন্ট আছিল কিন্তু এতিয়া ইমানটা তোমালোকৰ তেনেকুৱা দিবলগীয়া আপডেট নাই গতিকে তোমালোকে মই সপ্তাহত এটা ভিডিও বা মিনিমাম 3টা ভিডিওটো বনামে আৰু পৰাপক্ষত এটাটো দিমেই আৰু কিন্তু 3টা দিবলৈ চাম পৰাপক্ষত আৰু তোমালোকক এটাই ৰিকুৱেষ্ট কৰিছো যে মানে যেহেতু আমাৰ এই চেনেলটো আছে তোমালোকে যি ধৰণৰ ভিডিও লাগে যি ধৰণৰ মানে আমাৰ কন্টেন্টৰে যদি তোমালোকক কিবা এক্সামৰ আপডেট লাগে কিবা কলেজৰ এখনৰ ইনফৰমেশন লাগে তেতিয়া হলে তোমালোকে মোক আগতীয়াকৈ গৈ ইনষ্টাগ্ৰামত মেছেজ কৰিবা মই গোটেই কমেন্টখিনি চাম তাৰ পিছত গৈ হেতু টপিকৰ ওপৰত এটা সপ্তাহত ভিডিও বনাম তাৰ কাৰণে ৰূপক 953 মোৰ ডেসক্ৰিপচনত আছে বা এই ইউটিউব চেনেলৰ মোৰ আগৰ ভিডিওবোৰতে কমেন্ট কৰিবা মই কমেন্টবোৰ চাই থাকো নহয় তেতিয়া মই চাম মুঠতে তোমালোকে যি প্ৰবলেম পাব বলে কাৰবা কিবা এটা হুদিব লগা আছে বা কাৰবা ক্লাস 11 ৰ ষ্টুডেন্ট এজনৰ যে 11 ৰ কিবা প্ৰবলেম আছে তেতিয়া হলে তোমালোকে হুদিবা কিবা ডাউট আছে যে কি মিলাব পৰা নাই কিবা যদি সলিউশন দাদা হিচাপে যিখিনি পাৰো যেহেতু ময়ো পাস মানে হেতু ফেস পাস কৰি আহিছো গতিকে মই যিখিনি পাৰো ইনফৰমেশন দিবলৈ চেষ্টা কৰিম 11 বুলি নহয় 10 9 মুঠতে 7 জি ষ্টুডেন্টৰে হক যি ধৰণৰ প্ৰবলেমে হক যদি মই দিব পৰা যদি হয় এই সলিউশন তেতিয়া হলে নিশ্চয় চেষ্টা কৰিম এটা ভিডিও দিবলে আৰু আগৰ গতে মই আকৌ কৈ দিছো আজি ভিডিওটো নহলে বহুতে হুদি আছিল কি হল দাদা চেনেল বাদ দিলা নেকি হেতু কাৰণে হুদি আছিল ভিডিওটো টাইম লৈ পেলানি বনাই দিছো যে মই ৰেগুলাৰ ভিডিও নিদু এতিয়া সপ্তাহত পৰাপক্ষত 3টা দিম যদি বিশেষ কিবা তোমালোকক দিবলগীয়া থাকে নহলে সপ্তাহত এটা ভিডিও দিম আৰু বহুতে কয় যে তুমি ব্লগিং চেনেল কৰিবলৈ এই চেনেলটো তেনেকুৱা নহয় যিটো টপিকৰ ওপৰত খুলিছিলো সেই টপিকতে ভিডিওবোৰ ৰাখিম গতিকে ব্লগিং চেনেল যদি লাগে মোৰ এটা ইতিমধ্যে আছে হেতুটো ইতিমধ্যে বহুতখিনি সাপোৰ্ট পাইছো যদি ব্লগিং চেনেল চাব খুজিছা মোৰ পৰা ব্লগছ যদি পাব খুজিছা তেতিয়া হলে ৰূপক দাস ডেসক্ৰিপচনত লিংক আছে তাত গৈ মানে সাবস্ক্ৰাইব কৰি লোৱা কিন্তু এটো চেনেলত যে সপ্তাহত এটা ভিডিও দিম হেতু তোমালোকক কবলৈ অনুৰোধ জনালো আৰু যদি কোনোবা ডাঙৰেও চাই আছে যদি কোনো কিবা প্ৰবলেম কাৰণ সবৰে নিজৰ আজিকালি কামত ব্যস্ত গতিকে তোমালোকৰ যদি হেতু কিবা নিউজ এটা আছে উলিয়াবলৈ টাইম নাই গতিকে কমেন্ট কৰি জনাবা পৰাপক্ষত মই সাৰ্চ কৰিম যিখিনি পাও গোটেই তথ্যখিনি লৈ পেলানি এটা ভিডিও আপলোড কৰি দিম তোমালোকক খুব সব মানে চেনেলটো থাকিলে আৰু বৰবাদ কৰি দিয়া নহলে কি হৈছে এতিয়া তোমালোকৰ কলেজ ষ্টাৰ্ট হৈ যাব আমাৰ যেহেতু অডিয়েন্সখিনি ষ্টুডেন্টে গতিকে তোমালোকৰ কলেজ ষ্টাৰ্ট হৈ যাব ডেইলি জিটি ভিডিও দি কিন্তু লাভ নাই আৰু আপডেটখিনি তোমালোকে ইতিমধ্যে বহুতেটো নিউজতে পাই যোৱা হেতু কাৰণে মই ভাবিছো যে তোমালোকৰ বিশেষ ইম্পৰ্টেন্ট একেবাৰে সৰু সৰু আপডেটবোৰ দিনু কি কৰিম তোমালোকে গমেই পাই যায় আগতীয়াকৈ গতিকে হেবু নিদু ভাবিছো হেগিদিন দিছিলো বেলেগ কথা কিন্তু এতিয়া নিদু আৰু তোমালোকে যি ইম্পৰ্টেন্ট বলে কাৰবাৰ টাইম টেবুলৰ প্ৰবলেম হৈছে যে টাইম মিলাব পৰা নাই তেতিয়া যদি তেনেকুৱা কেনেকে লাগে সলিউশন যদি কিবা লাগে কবা ভিডিও জৰিতে জনাই দিম আৰু হেয়াই মুঠতে আৰু তোমালোকক সাপোৰ্ট কৰি থাকিবা আৰু ভাবিছো লকডাউন যদি ভালকে খোলে তেতিয়া হলে একদম স্পেশাল ভিডিও আহি আছে লকডাউন খুলিলে ভাবিছো যদি খুলে এতিয়াতো সব বন্ধ মানে বাস আছে বন্ধ যদি খুলে আৰু যদি তোমালোকৰ পৰা ভাল সাপোৰ্ট পাও তেতিয়া হলে নিশ্চয় ভিজিট কৰিম মই যি কৈছিলো প্ৰথমত যেটো আশা আছে বহুত কলেজ ভিজিট কৰা আশা আছে কৰিম সবৰে ডিটেইলছ তোমালোকক জনাম কাৰণ ইনে ভিডিওত বহি জনোৱাটো বেলেগ কথা তেওঁ গুগলৰ পৰা সাৰ্চ কৰি কিন্তু ডাইৰেক্ট কলেজলৈ গৈ বেলেগ প্ৰথম কিন্তু ভাবিছো আমাৰ কলেজখনে দেখুৱাম তোমালোকক লকডাউন খুলক কলেজ খুলক তেতিয়াই মানে ধুনিয়াকৈ দেখুৱাই দিম আৰু আকৌ কৈছো তোমালোকৰ যি ধৰণৰ আজি তোমালোকৰ বলে কিবা এটা কলেজ এখনৰ বিষয়ে ডিটেইলছ লাগে জানিব ইউটিউবত মাৰি চাবা যদি নোপোৱা তেতিয়া হলে মোৰ ভিডিওতে আহি কমেন্ট কৰিবা যদি মোৰ সাবস্ক্ৰাইবাৰ হয় তেতিয়া হলে বা নহলো কমেন্ট কৰিবা মই চাম আৰু তোমালোকে পৰাপক্ষত চোৱা কমেন্টত যেতিয়া আহিবা নে বা তোমাৰ প্ৰবলেমটো যদি আৰু কোনোবা জনক দি থৈছে তেওঁ পৰাপক্ষত লাইকখিনি কৰিবা মই তেতিয়া চাও যে এই কমেন্টটো 18টা লাইক কৰিছে বা 100টা লাইক কৰিছে তেতিয়া নিশ্চয় এটো বেছি মানুহক লাগে তেতিয়া হেতু টপিকৰ ওপৰতে ভিডিও বনাও আৰু ইনে ক্লাস 11 ৰ ষ্টুডেন্টৰ কাৰণে নেক্সট ভিডিওটো আহি আছে অতি হুনকালে পৰাপক্ষত জিম্মান পাৰি হুনকালে নেক্সট ভিডিও ক্লাস 11 ৰ ষ্টুডেন্টখিনি কাৰণে তাৰ পিছৰ ভিডিও কাৰণে তোমালোকক সাজেষ্ট কৰিবা মই পৰাপক্ষত দিবলৈ চেষ্টা কৰিম গতিকে আজি ভিডিওটো ইমানে যি হুদি আছিল যে চেনেল বাদ দিলানি তোমাৰ লাষ্ট ভিডিও হেই আগৰটোৱে আছিল নি নহয় লাষ্ট ভিডিও এটো নহয় চলাই থাকিম লাগিলে সব আতৰি যাওক কাৰো সাপোৰ্ট নালাগে যদি কোনো নকৰেও নাই তথাপিও পৰাপক্ষত দিবলৈ চেষ্টা কৰিম যিখিনি পাৰো ইনফৰমেশনে হক তোমালোকক যেনকা তোমালোকৰ হেল্পে লাগে যিমান পাৰি দিবলৈ চেষ্টা কৰিম গতিকে আজিলে ইমানে যদি কোনোবা নতুন সাবস্ক্ৰাইব কৰি দিব পাৰা আৰু তোমালোকৰ 11 ৰ কাৰণে নেক্সট ভিডিও এটা আহি আছে বহুতে মানে নকওঁ নেক্সট ভিডিওত কম